UPPLৰ কেম্পেইন কৰিবলৈ ক'ত কোনে কোনে যায় আপচুৰ ল'ৰাবিলাকে গৈ আছে আৰু সিহঁতে ক'লে লাজ পায় আমি বাৰে বাৰে কৈছো আপচু তোমালোকে ছাত্ৰ সংগঠন জাতীয় সংগঠন কৰা না সমাজৰ কাম কৰা আমাৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰা ভালকৈ পঢ়া ডাঙৰ মানুহ হ'বা স্কুল কলেজত নগলে ক'বা স্কুল কলেজত যাব লাগে আপচুৰ কামটো সেইটোহে না বড়ো জাতি যদি কিবা সংকটত পৰে তেতিয়া মাত মাতিবা কিন্তু ইলেকশ্যন আহিলে খালি UPPLৰ লগত থাকি ঘৰে ঘৰে কেম্পেইন কৰা ঘৰে ঘৰে গৈ পইচা বিলোৱা ইটোই নেকি আপচুৰ কাম হা আৰু ক'লেতো বহুত লাজ পাব মই ক'লেতো বহুত ক'ব পাৰোঁ মই যোৱাকালিতো মই এজনে কৈছে এই গেটত গড়াইমাৰি চকাত পইচা তোলাটো ছাৰ বন্ধ কৰিব লাগে ৰে বুলি কৈছে মোক দুখ লাগে না এনেকে আমাৰ ল'ৰা ছোৱালীবিলাক ইটোৱে কাম নেকি হা মা দেউতাকে এইটো কৰিবৰ কাৰণে দায়িত্ব দিছে নেকি তেওঁলোকে ডাঙৰ মানুহ হ'ব লাগে মইতো অনুৰোধ কৰিম তেওঁলোকক ভালকৈ পঢ়া শিক্ষিত হোৱা নেতা বনা আমাৰ অঞ্চলত